Hello everyone. আজি আমি ট্যাগ কুৱেশ্যন শিকো আহা। ট্যাগ কুৱেশ্যনছ কি হয় আৰু ট্যাগ কুৱেশ্যন কেনেকৈ কৰিব লাগে আমি শিকো আহা। I would like to welcome everyone to my channel Sangeeta Study Assam and your teacher for today is Sangeeta Fukan. আৰম্ভ কৰো আহা ট্যাগ কুৱেশ্যন। ট্যাগ কুৱেশ্যন কৰাৰ আগতে ট্যাগ কুৱেশ্যন কেনে ধৰণে কৰিব লাগে কি ক্ষেত্ৰত ব্যৱহাৰ হয় ৰুলছখিনি চাওঁ আহা। When we add a question to an assertive sentence, it is called a tag question. যেতিয়া আমি এটা assertive form of বাক্যত এটা প্ৰশ্ন লগাই দিওঁ তেতিয়া সেইটোক tag question বুলি কোৱা হয়। এটা বাক্যৰ সহায় লৈ শিকো আহা Ram went there, didn't he? Ram went there to এটা বাক্য ইয়াত আমি tag question ব্যৱহাৰ কৰিছো didn't he? কিয় ব্যৱহাৰ কৰিছো এটা ভিডিঅ'ৰ সহায়ত শিকো আহা। এই বাক্যটোলৈ মন দিওঁ আহা Ram went there, didn't he? এই বাক্যটো didn't he টো হ'ল এটা ট্যাগ কুৱেশ্যন আৰু হি পিছত আমি কুৱেশ্যন মাৰ্ক দিছোঁ যিহেতু এটা ট্যাগ কুৱেশ্যন হয়। এতিয়া আমি এই বাক্যটোৰ গাঁথনিটো চাওঁ আহা ৰাম টু ছাবজেক্ট ভাৰ্ব হ'ল ৱেণ্ট আৰু ডেৰ টু হ'ল ইয়াত অবজেক্ট। এতিয়া আমি চাব লাগিব যে ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট আমি পালোঁ কিন্তু ভাৰ্বটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ট্যাগ কুৱেশ্যনটো লিখিব লাগিব। সেই গতিকে ইয়াত ভাৰ্বৰ ফৰ্ম কোনটো আমি জানিব লাগিব। ভাৰ্বৰ ফৰ্ম হ'ল ছেকেণ্ড ফৰ্ম তাৰমানে পাষ্ট ফৰ্ম আৰু সেই গতিকে আমি ডিড লিখিছোঁ। আকৌ আমি এটা কথা জানিব লাগিব যে বি ভাৰ্ব প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বা ছেকেণ্ড ফৰ্ম এই দুয়োটাৰ সহায় লৈ পেলাই আমি ট্যাগ কুৱেশ্যন ব্যৱহাৰ কৰিব লাগে। বি ভাৰ্ব যেনে হ'ল এম ইজ আৰ ৱাজ ৱেৰ হেভ হেজ had shall আৰু will এইবিলাক হ'ল প্ৰতিটো টেন্সৰে একোটাকৈ বি ভাৰ্ব। অকল বি ভাৰ্বৰ ওপৰত নিৰ্ভৰ কৰিয়ে নহয় যিবিলাক বাক্যত বি ভাৰ্ব নাথাকে সেই বাক্যবিলাকত আমি ভাৰ্বৰ ফৰ্মকেইটাৰ ওপৰত নিৰ্ভৰ কৰি আমি ট্যাগ কুৱেশ্যনটো ব্যৱহাৰ কৰোঁ। যেনে এই বাক্যটোত ৱেণ্ট টু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আছে সেই গতিকে আমি ট্যাগ কুৱেশ্যন কৰোঁতে ডিড শব্দটো ব্যৱহাৰ কৰিছোঁ আৰু যদি ছেকেণ্ড ফৰ্ম নাথাকি ভাৰ্বৰ যদি ফাৰ্ষ্ট ফৰ্ম হ'লহেঁতেন তেতিয়া কিন্তু আমি ডু ব্যৱহাৰ কৰিলোঁহেঁতেন। বুজি পাইছা ৱেণ্ট হোৱাৰ কাৰণে আমি ডিড ব্যৱহাৰ কৰিছোঁ। এতিয়া নট আমি কিয় ব্যৱহাৰ কৰিলোঁ আমিতো অকল ডিড হি লিখিব পাৰিলোঁহেঁতেন নট আমি কিয় কৰিলোঁ এইটো আমি শিকিব লাগিব যে আমি পজিটিভ হ'লে চেণ্টেন্সটো ট্যাগটো নেগেটিভ ইউজ কৰোঁ। আমি নেক্সট ৰুলটোৰ সহায়ত শিকো আহা We use positive tag for negative sentences and we use negative tag for positive sentences. তাৰ মানে অকণমান দেৰি আগত যিটো ভিডিঅ' তোমালোকক দেখালোঁ য'ত আমি ডিড হি নিলিখি ডিডেণ্ট হি লিখিলোঁ কাৰণটো এইটোৱে যে প্ৰথম বাক্যটো ৰাম ৱেণ্ট দেৰ সেই বাক্যটো পজিটিভ আৰু সেই গতিকে আমি নেগেটিভ ট্যাগ ইউজ কৰিছোঁ। এটা উদাহৰণ লওঁ আহা ইট ইজ ভেৰি কোল্ড টুডে ইয়াৰ উত্তৰটো হ'ব ইট ইজ ভেৰি কোল্ড টুডে ইজণ্ট ইট It is not very cold today, is it? এই দুইটা বাক্যৰ পাৰ্থক্য আছে। প্ৰথম বাক্যটো it is very cold today আজি বহুত বেছি ঠাণ্ডা isn't it ট্যাগটো নেগেটিভ it is not very cold today আজি ঠাণ্ডা নহয় is it হয়নে সো আমি এটা ভিডিঅ'ৰ সহায়ত শিকো আহা এই গোটেইখিনি কথা উদাহৰণৰ সহায়ত চাওঁ আহা It is very cold today. আৰু এটা বাক্য আছে It is not very cold today. এই দুইটা বাক্যলৈ মন দিয়াচোন। প্ৰথম বাক্যটো হ'ল ইট ইজ ভেৰি কোল্ড টুডে আৰু পাছৰ বাক্যটো হ'ল ইট ইজ নট ভেৰি কোল্ড টুডে। প্ৰথম বাক্যটোৱে ইট ইজ ভেৰি কোল্ড টুডে আজি বহুত বেছি ঠাণ্ডা এইটো এটা পজিটিভ বাক্য আৰু ইট ইজ নট ভেৰি কোল্ড টুডে
এই বাক্যটো not ব্যৱহাৰ হৈছে আৰু not ব্যৱহাৰ হোৱাৰ বাবে এই বাক্যটো এটা নেগেটিভ বাক্য এতিয়া আমি ট্যাগ কেনেকৈ ব্যৱহাৰ কৰোঁ চাওঁ ট্যাগ ইউজ কৰিবলৈ হ'লে ট্যাগ কুৱেশ্যনৰ কাৰণে সদায় বি ভাৰ্বটোৱে আমাক সহায় কৰে প্ৰতিটো বাক্যৰ বি ভাৰ্বটোৱে আমাক সহায় কৰে আৰু লগতে আমাক সহায় কৰে সেই বাক্যটোত থকা ভাৰ্বটোৱে যিহেতু ইয়াত বি ভাৰ্ব আছে সেই গতিকে আমি ভাৰ্বৰ কথা ইমান চিন্তা কৰিবলগীয়া নাই প্ৰথম বাক্যটো পজিটিভ পজিটিভ যদি বাক্যটো হয় আমি ট্যাগটো সদায় নেগেটিভ লিখোঁ ইট ইজ ভেৰি কোল্ড টুডে ইজন্ট ইট আজি বহুত বেছি ঠাণ্ডা নহয়নে বাৰু সেকেন্ড কুৱেশ্যনটো ইট ইজ নট ভেৰি কোল্ড টুডে আজি ইমান ঠাণ্ডা নহয় যেহেতু নহয় আছে সেই গতিকে আমি ইয়াত পজিটিভ ট্যাগ ইউজ কৰিম ইজ ইট দেখিছা যে কি ধৰণে আমি বাক্যটো যদি পজিটিভ হয় নেগেটিভ ট্যাগ ইউজ কৰোঁ বাক্যটো যদি নেগেটিভ হয় পজিটিভ ট্যাগ ইউজ কৰোঁ আৰু ট্যাগ ব্যৱহাৰ কৰিবৰ বাবে আমি বি ভাৰ্বৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰ কৰোঁ যদি এটো was হ'লহেঁতেন তেতিয়া wasn't it হ'লহেঁতেন আৰু যদি এটো was not হ'লহেঁতেন তেতিয়া was it হ'লহেঁতেন তাৰমানে যিটো বি ভাৰ্ব থাকিব সেই বি ভাৰ্বটো দিয়ে আমি ইয়াত ট্যাগটো লিখিম যদি বাক্যটো পজিটিভ হয় ট্যাগ কুৱেশ্যনটো নেগেটিভ আৰু যদি বাক্যটো নেগেটিভ হয় ট্যাগ কুৱেশ্যনটো পজিটিভ এইটো এটা বহুত ইম্পৰ্টেণ্ট ৰুল হয় এই ৰুলটোৰ ভিত্তিতে আচলতে গোটেইখিনি ট্যাগ কুৱেশ্যন কৰা হয় আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ সহায়ত ট্যাগ কুৱেশ্যন কৰাৰ সেকেন্ড ৰুলটো বুজি পালা আমি নেক্সট চাওঁ আহা সেমি নেগেটিভ ৱৰ্ড লাইক লিটল ফিউ হাৰ্ডলি স্কেৰছলি ৰেয়াৰলি সেldom these gives a negative feeling so we use positive tag in sentences having these words যিবিলাক বাক্যত সেমি নেগেটিভ ৱৰ্ড তাৰমানে যিবোৰ বাক্যই তোমাৰ এটা নেগেটিভ ফিলিং দিয়ে যেনে লিটল ফিউ হাৰ্ডলি স্কেৰছলি ৰেয়াৰলি সেldom এই শব্দবিলাক যদি এটা বাক্যত আমি দেখোঁ তেতিয়া আমি সেই বাক্যটো নেগেটিভ বুলিয়ে ধৰি ল'ম গম পালানে কোনকেইটা শব্দৰ কথা কৈছোঁ এই শব্দকেইটা যদি আমি এটা বাক্যত দেখোঁ তেতিয়া সেই বাক্যটো আমি নেগেটিভ বুলিয়ে ধৰি ল'ম আৰু সেই বাক্যটোত তেতিয়া আমি পজিটিভ ট্যাগ ব্যৱহাৰ কৰিম আহা এটা উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ rarely he comes here does he rarely মানে একেবাৰেই কম নহাই বুজায় we seldom see him do we আমি তাক কম দেখোঁ মানে একেবাৰে নেদেখাৰ নিচিনাই পজিটিভ ট্যাগ ব্যৱহাৰ কৰিছোঁ do we few people go there do they few মানে একেবাৰে নোহোৱা বুজায় কৈছে একদম কম মানুহ তালৈ যায় তাৰমানে মানুহ নাযায় তালৈ তো নেগেটিভ বুজাইছে বাক্যটোৱে সেই গতিকে আমি পজিটিভ ট্যাগ do we ব্যৱহাৰ কৰিছোঁ we use will you in case of imperative sentences imperative sentence মানে কেনেকুৱা ধৰণৰ বাক্য যিবিলাক বাক্যই অৰ্ডাৰ কমাণ্ড ৰিকুৱেষ্ট বা এডভাইচৰ ভাৱ প্ৰকাশ কৰে তেনেকুৱা বাক্যবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ ইম্পাৰেটিভ সেন্টেন্স থকা বাক্যবিলাকত আমি সদায় উইল ইউ ব্যৱহাৰ কৰি ট্যাগ কুৱেশ্যন কৰোঁ এটা উদাহৰণৰ সহায়ত শিকোৱা হা কাম এট 8 o'clock তুমি 8টা বজাত ইয়ালৈ আহিবা ট্যাগ কুৱেশ্যন হ'ব উইল ইউ গিভ মি দ্য নিউজ পেপাৰ মোক নিউজ পেপাৰখন দিয়া এইটো এটা ইম্পাৰেটিভ বাক্য সেই গতিকে আমি ইউজ কৰিছোঁ উইল ইউ এটা তোমালোকৰ মনত থাকিবনে যিবোৰ বাক্যই উপদেশ আদেশ বা অনুৰোধৰ ভাৱ প্ৰকাশ কৰে সেই বাক্যবোৰক কোৱা হয় ইম্পাৰেটিভ বাক্য বুলি আৰু তেনে বাক্যবোৰ যদি আমি দেখোঁ তেতিয়া কিন্তু আমি ট্যাগ কুৱেশ্যন উইল ইউ ব্যৱহাৰ কৰোঁ ইমানেই আছিলে আমাৰ ট্যাগ কুৱেশ্যনছৰ ৰুল আশা কৰোঁ তোমালোকে সকলোৱে ট্যাগ কুৱেশ্যনছ বুজি পালা যিখিনি ৰুল দিলোঁ সেই ৰুলখিনি তোমালোকে ভালদৰে এপ্লাই কৰি পেলাই ট্যাগ কুৱেশ্যনছ পৰীক্ষাত কৰিবলৈ চেষ্টা কৰিবা আৰু ৰুলছখিনি ফ'ল' কৰিলে মোৰ বিশ্বাস তোমালোকৰ এটাও ট্যাগ কুৱেশ্যনছ কৰোঁতে অসুবিধা নহয় সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাষত থকা বেল আইকনটো ক্লিক কৰিবা যাতে নতুন নতুন গ্ৰামাৰ বা ইংলিছৰ তোমালোকে ভিডিঅ'বোৰ চাই থাকিবলৈ পোৱা থেংক ইউ